আপোনালোক চাই আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া ছাগলী আছে। দাদা এইটো আপুনি জাখৰানা বুলি কৈছিলে ন মোক? জাখৰানা আৰু বিটেলৰ ক্ৰছ। বিটেল আৰু জাখৰানাৰ ক্ৰছ না? এইটো পোৱালি যোনটো আছে এইটো পোৱালি তোমাৰ 2 মাহ 17 দিন বয়স আজি। আসসালামু আলাইকুম। মই দিদাৰ হোসেন। আশা কৰিছোঁ আপোনালোক চব ভালে আছে। আপোনালোকে পিছফালে এই দাদাক চাইছে আৰু বহুতে চাগে চিনি পাব এই দাদাক। আৰু আজি বলক এখেতৰ তাত আহিছোঁ আৰু এখেতৰ তাত ধুনীয়া দুটামান ছাগলী আছে আৰু চায়ো বহুত ভাল লাগিছে। মই কিবা কাৰণত আহিছিলোঁ ৰঙিয়ালৈ, কিবা কামত। মই ভাবিলোঁ দাদাৰ তাতে সোমাই যাওঁ, বলক দাদাৰ লগত আমি ধুনীয়াকৈ কথা পাতোঁ। প্ৰথমতে আমি দাদাৰ পৰিচয়টো লৈ ল'ম। দাদা আপোনাৰ নামটো এবাৰ জনাই দিব। মোৰ নাম ৰাজীৱ আলী আৰু আমাৰ দিদাৰ ভাই মোক আজি মোৰ লগত বহুত আগৰ পৰাই চিনাকি আছে। আৰু দিদাৰ ভাই মোৰ তাতে আগতেও এবাৰ আহিম বুলি কৈছিলে, তেওঁ সময়ৰ অভাৱত আহিব নোৱাৰিলে। আৰু ময়ো তেখেতত গৈ থাকোঁ কিবা দৰকাৰ হ'লে, বা তেওঁ মোক কিবা কিবি কাৰণত ফোন কৰে, আমি আলোচনা হৈ থাকোঁ মাজে মাজে। যিহেতু ফাৰ্মাৰ হ'লেও তাৰমানে ফাৰ্মাৰৰ লগত আমি জড়িত হৈ আছোঁ। আৰু তাত কিবা কিবি সমস্যা পাওঁ, আমি সমস্যা পালে সমস্যাবিলাকৰ সমাধান কৰাৰো চেষ্টা কৰোঁ, নাজানিলে আমি সোধোঁ। দিদাৰ ভাই বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ হয়। এতিয়া মোৰ ফাৰ্মত এবাৰ আহিছে, মই তেখেতক ক'লোঁ যে মোৰ তাত ছাগলী বেছি নাই বৰ্তমান। ছাগলীখিনি কি হ'ল, ছাগলীখিনি ঘৰটো অলপ মই নতুন কৰি বনাই আছোঁ, গতিকে ছাগলী অলপ কমাইছোঁ। তাৰমানে দাদা এটা বস্তু সমস্যা ফেচ কৰিছে। আমি ইয়াতে আহি আধা ঘণ্টা ধৰি সেইটোৱে আলোচনা কৰিছোঁ, কাৰণ দাদাৰ ইয়াতে যিটো এৰিয়া চাই আছে, এইটো একচুৱেলি জেগাটোৰ নাম কি কয়? ৰঙিয়া পুকচিতাৰা। ৰঙিয়া পুকচিতাৰা। তো এইখিনি জেগাত কি হয়, বানপানী হয়। এইবিলাক চাইছে, যদি বানপানী কেতিয়াবা হয়, দাদা ইয়ালৈকে পানী উঠি যায়নে? 1 ফুটলৈকে পানী আহি যায় না? তাৰমানে বানপানী অহাৰ ফলত এখেতে ফাৰ্মটো ডাঙৰ কৰিব পৰা নাই। তাৰমানে এখেতে এটা সমস্যাত ভুগি আছে, বানপানী গমেই পায় আমাৰ অসমীয়া মানুহৰ কঁকাল ভাঙি পেলাইছে। আৰু এইখিনি জেগাতো বানপানী হয়। দাদা বানপানী হ'লে কেনেকুৱা প্ৰব্লেম পায়? বানপানী হ'লে বিশেষকৈ মোৰ কেনেকুৱা প্ৰব্লেম পায় মানে, এতিয়া ঘাঁহটো আমি ছাগলীক দিব নোৱাৰা হৈ যাওঁ। ছাগলীৰ প্ৰডাকশ্যন যিটো ঘাঁহ, মেইন চ'ৰ্চটো হ'ল ঘাঁহ। ঘাঁহ যেতিয়া আমি দিব নোৱাৰোঁ ছাগলীক, তেতিয়াহ'লে আমি কেনেকৈ সদায় গছৰ তলপটৰে আমি ছাগলী পুহিব নোৱাৰোঁ। আৰু মোৰ ইফালে মুৰ্গীৰ ফাৰ্মো আছিলে, এইফালে দেখা পাইছে চাগে। মুৰ্গীৰ মোৰ ডাঙৰ ফাৰ্ম আছিলে। মুৰ্গীৰ ফাৰ্মখনত মোটামুটি মোৰ বহুত মুৰ্গী মৰিছিলোঁ এবাৰ। আপোনাৰতো মই ইউটিউব চেনেলত প্ৰায় ভিডিঅ'বিলাক চাই থাকোঁ, আৰু বহুত ধুনীয়া ধুনীয়া এক্সপিৰিয়েঞ্চ থকা ভিডিঅ' বনায়। মুৰ্গী আছিল আৰু কিবা কিবি আছিল, কিন্তু আজি চাই আছোঁ ফাৰ্মটো খালী। কিন্তু দাদাৰ মনটো বহুত তাৰমানে ডেম হৈ আছে, কাৰণ এখেতে মোৰ লগত আধা ঘণ্টা এইটোৱে আলোচনা কৰিলে যে এখেততো বহুত ধুনীয়া বহুতকেইটা ছাগলী আছিল, কিন্তু এই বানপানীৰ সমস্যাত তাৰমানে এইবিলাক তাৰমানে বঢ়াব পৰা নাই। এই ঘূৰি সৰুকৈ ফাৰ্ম কৰিব লাগে। দাদা মোক এইটোৱে ক'লে। মই এতিয়া তাৰমানে যদিও ফাৰ্ম কৰিম, মই তাৰমানে এটা এনেকুৱা লেভেলত ফাৰ্ম কৰিম বুলি ভাবি আছোঁ, বাট মোৰ ইয়াতে কিছুমান খৰচ কৰিব লাগিব, বহুত বেছি খৰচা কৰিব লাগিব মোৰ ফাৰ্মত। মানে মোৰ মাটি পুতি আৰু বহুত লাগাতকৈ বেছি ওখ কৰিব লাগিব। আৰু চাংঘৰটো মই যিমানখিনি ভাবিছিলোঁ তাতকৈ বেছি ওখ কৰিব লাগিব। সেই হিচাপত মানে ফাৰ্মত ডেভেলপ কৰিব লাগিলে খৰচা বহুত আছে, এমাউণ্টৰ কথা আছে। আৰু বেছিভাগ ফাৰ্ম আমাৰ বন্ধ হয় অসমত। ফাৰ্ম হয়তো ষ্টাৰ্টিংটো বন্ধ হৈ যায়, বিগিনিংটো বেয়া হৈ যায়। আৰু বিগিনিংটো বেয়া হ'লে যে এণ্ডিংটো বেয়া হ'ব। মোৰ ভাল হৈছিলে একচুৱেলি, বেয়া হোৱা নাছিল। কিন্তু মোৰ এই প্ৰাকৃতিক দুৰ্যোগৰ লগত সমস্যা, এইবিলাক সমস্যাৰ লগত আমি যুঁজিব নোৱাৰোঁ। কিন্তু সেইটোৱে যাৰ তাৰমানে সুবিধা থাকে সি ওপৰলৈ উঠিব নোৱাৰে, যাৰ সুবিধা নাথাকে সি তাৰে পৰা চেষ্টা থাকে ওপৰলৈ উঠে, এনেকুৱা হৈছে না। তে আপোনালোক চাই আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া ছাগলী আছে। দাদা এইটো আপুনি জাখৰানা বুলি কৈছিলে ন মোক? জাখৰানা আৰু বিটেলৰ ক্ৰছ। বিটেল আৰু জাখৰানাৰ ক্ৰছ না? এইটো কেইমাহ হৈছে? এইটো মাত্ৰ 5.5 মাহ বয়স হৈছে। 5.5 মাহ বয়সতে মোটামুটি বডি ৱেটটো আৰামছে আপোনাৰ 22লৈকেতো ধুনীয়াকৈ আহি যাব। এইটো পোৱালি যোনটো আছে, এইটো পোৱালি তোমাৰ 2 মাহ 17 দিন বয়স আজি। 2 মাহ 17 দিন? এইটো ক্ৰছ। এইটো 2 মাহ 17 দিনতে ভালেখিনি ডাঙৰ হৈছে। ক্ৰছ লোকেল এপটাৰ হৈছে নেকি? এইটো F1, মাকটো F1 আছিলে। মাকটো F1। এইটো পোৱালি আজি 2 মাহ 17 দিন বয়স। তাৰ বডি ৱেট মোটামুটি 12 কেজিমান আছে। 12 কিলোমান আছে। গ্ৰোথ ভালে আছে। আপোনালোকে চাই আছে যে এখেতে যিটো এৰিয়াত আছে, এইটো এৰিয়াত তাৰমানে এই আপোনাক ক'লে বানপানী হয় সমস্যা, তথাপিও চাওক ছাগলীবিলাক চেহেৰা পাতি ভালে আছে। আৰু দাদাৰ লগত মই ইমানখিনি সেইটো টাইমে আলোচনা কৰিলোঁ যে এটা ভাল এৰিয়া থাকিলে এখেতৰ, যদি য'ত বানপানী নহ'লে হয়, তাত এখেতে বহুত ধুনীয়াকৈ ডাঙৰ ফাৰ্ম কৰিব পাৰিলোঁ। আৰু ভালে এক্সপিৰিয়েঞ্চ আছে। মই মাজে মাজে এখেতৰ ভিডিঅ'বিলাকো চাই থাকোঁ, আৰু মোৰ তাত কেইবাবাৰো দাদা গৈছে। দাদা
এনে ছাগলী আপোনাৰ তাত হাইষ্ট কিমানলৈকে বনাইছিলে ফাৰ্মত? মোৰ প্ৰায় 39-40টা ছাগলী আছিল। 39টা মানে অকল পেৰেণ্টছ ছাগলী আছিল। আৰু আপুনিতো জাখৰানৰ ওপৰতে কাম কৰিছে? হয়, মানে পোৱালিখিনি মই বিক্ৰী কৰোঁ। হয়, আৰু মাক ছাগলীখিনি ৰাখি থওঁ। আৰু দাদা মুৰ্গীবিলাকত কেনেকুৱা প্ৰফিট পালে? মুৰ্গীত প্ৰফিট ভালে। মুৰ্গী একচুৱেলি মুৰ্গীৰ বিজনেছটো আমি অসমৰ মানুহে কি কৰোঁ, আমি বেছিভাগ মাংসৰ কাৰণে কৰোঁ। মাংসৰ কাৰণে কৰোঁ কাৰণে আমি ফ্লপ খাই যাওঁ। হয়, একচুৱেলি মুৰ্গী বিজনেছটো আমি কৰিব লাগে কণী পাৰপাছত, কণী উৎপাদনৰ কাৰণে কৰিব। বঙাইগাঁৱত বহুত ডাঙৰকৈ এজনে কৰিছে। কণী উৎপাদনৰ কাৰণে কৰিলে কি হয়, আমাৰ ফাৰ্মাৰখিনি কেতিয়াও লছত নাযায়। কাৰণ ফিড কষ্টটো ইমান বেছি বাঢ়ি গৈছে নহয়। আমি যদি মাংসৰ পাৰপাছত কৰোঁ তেতিয়াহ'লে আমি প্ৰফিটৰ মাৰ্জিনত নাহত অকল বেপাৰীক ধনী কৰিম আমি। ঠিকেই আছে, একো নাই। সেই হিচাপত আমি মুৰ্গীৰ কাৰণে কৰিলে কণীৰ কাৰণে কৰক। আৰু মই গোটেই অসমতে বৰ্তমান মুৰ্গীৰ পোৱালি যোগান ধৰি আছোঁ। মুৰ্গীৰ পোৱালি লাগিলে মই গোটেই অসমতে দিব পাৰিম। যিকোনো লেয়াৰ মুৰ্গী হওক, লোকেল মুৰ্গীৰ পোৱালি, সোণালী মুৰ্গীৰ পোৱালি, কয়লাৰ, আৰআৰ এইবোৰ মুৰ্গীৰ পোৱালি মই গোটেই অসমতে যোগান ধৰি আছোঁ আৰু ডেলিভাৰী পাব চবতে। তাৰমানে আপুনি সম্পূৰ্ণ অসমতে আপুনি মুৰ্গীৰ ডেলিভাৰী দি দিব পাৰিব? মুৰ্গী, হাঁহৰ পোৱালিও হয় নেকি? ডেলিভাৰী দি আছে না? ঠিক আছে, এইটো আৰু বহুত ধুনীয়া কথা হ'ল। যদি কাৰোবাৰ যদি লাগে, একদম ভাল মানুহ আছে, আপোনালোকে চিন্তা নকৰিব। আপুনি এখেতৰ লগত ধুনীয়াকৈ আলোচনা কৰক। যদি কাৰোবাৰ যদি ভিজিট কৰিব লাগে, এখেতৰ লগত ভিজিট কৰক, ধুনীয়াকৈ কথা পাতক। তাৰপিছত ধুনীয়াকৈ আপোনালোকে ফাৰ্ম ষ্টাৰ্টিং কৰক। আপোনালোকে চালে দাদাক মই বেক কেমেৰাতে ধুনীয়াকৈ দেখাই দিলোঁ। আৰু হয়, দাদাই এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিকোনো বস্তু কৰাৰ আগত আপোনাক মাৰ্কেট ভেলুটো আপোনাক জানি ল'ব লাগে। কেইদিনমান আগতে কোয়েল বাৰ্ডৰ এটা আহিছিল না, হাইব আহিছিল। চবেই ঘৰে ঘৰে কোয়েল বাৰ্ড ৰাখিছিল, আজিকালি নাইকিয়া হৈ গৈছে। কিন্তু এইটো একচুৱেলি বেয়া কথা, কাৰণ যদি আপোনালোকে ৰাখিছে সিমানখিনি ৰাখক যিখিনি আপুনি ৰাখিব পাৰে। আৰু কোয়েল বাৰ্ড খোৱাও বেয়া নহয়, ভাল। মই এইটো বস্তু গম পাইছিলোঁ প্ৰায় আজিৰ পৰা 9 বছৰমান আগত। মোৰ যিটো দাদী আছে, তেওঁৰ দেউতাৰ মাক এখেতৰ কিডনীৰ বেমাৰ হৈছিল। এটা কিডনী বেয়া হৈ গৈছিল, চেন্নাই এপলত লৈ গৈছিল, তাত এটা কিডনী তাৰমানে পেলাই দিছিল। ঠিক আছে, তাৰপিছত কি হ'ল, ডক্টৰেবিলাকে কৈছে যে কোয়েল বাৰ্ডবিলাক বাহিৰত কিনি পোৱা যায়, সেইবিলাক খুৱাই কেনে কেইদিন পিছত আনিব লাগে। তাৰপিছত পাৱাৰফুল তাৰমানে এণ্টিবায়'টিকৰ কিবা ইনজেকশ্যন মাৰে। তো সেইটো টাইমত গম পাইছিলোঁ যে এনেকুৱা ধৰণে কিবা থাকে। তাৰ পিছতহে আমাৰ অসমত এইটো আহিছে। যে যিয়ে নহওক, আৰু বহুত ভাল লাগিল দাদাৰ লগত কথা পাতি, আৰু ধুনীয়া ধুনীয়া ছাগলী কেনে লাগিছে নিশ্চয় জনাব। আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল। ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ।